আপুনি যদি পিএম কিষাণৰ পইচাসমূহ লাভ কৰা নাই অৰ্থাৎ পিএম কিষাণৰ কিস্তিসমূহ আজিলৈকে লাভ কৰা নাই অৰ্থাৎ আপোনালোকে পিএম কিষাণৰ কিস্তিসমূহ এতিয়ালৈকে লাভ কৰা নাই অৰ্থাৎ আপোনালোকৰ কিস্তিসমূহ বেংক একাউণ্টত সোমাইছে নেকি অৰ্থাৎ পইচাসমূহ আপোনালোকৰ কেতিয়া ৰিলিজ হৈছে বা কিমান টাইমত ৰিলিজ হৈছে অৰ্থাৎ আপোনালোকৰ যেটো পইচা নেকি অৰ্থাৎ 20 নম্বৰ কিস্তি হওক 19 নম্বৰ কিস্তি হওক যিমানটো কিস্তি হওক অৰ্থাৎ লাষ্ট কিস্তিসমূহ আপোনালোকে নিজৰ বেংক একাউণ্টত আহিছে নে নাই অৰ্থাৎ কেতিয়া আহিছে বা অৰ্থাৎ আপোনালোকৰ পিএম কিষাণৰ যেটো কিস্তি আপোনালোকৰ ৰিলিজ ডেট অৰ্থাৎ যদি ৰিলিজ কৰা হৈছে যদি আপোনালোকৰ পিএম কিষাণৰ কিস্তিসমূহ ৰিলিজ কৰা হৈছে অৰ্থাৎ দিয়া হৈছে আপোনালোকৰ বেংক একাউণ্টত কাহানি সোমাইছে অৰ্থাৎ আপোনালোকৰ যদি বেংক একাউণ্টত গৈছে না নাই আপোনালোকে কেনে ধৰণে চেক কৰিব পাৰিব অৰ্থাৎ আপোনালোকে কেতিয়া আহিছে বা কেনে ধৰণে আপোনালোকৰ পইচাটো আহিছে কোন কিমান তাৰিখত আহিছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এটা প্ৰুফৰ জৰিয়তে আপোনালোকে চাব পাৰিব নিজৰ মোবাইলতে সকলো ডিটেইলছ উলাই পৰিব অৰ্থাৎ চাব পাৰিব আপোনালোকে পেমেন্ট ডিটেইলছ সম্পূৰ্ণভাৱে চাব পাৰিব আপোনালোকে এটো চাবৰ কাৰণে কেনে ধৰণে আপোনালোকে চাব পাৰিব অৰ্থাৎ আপোনালোকে যেটো স্ক্ৰিনত দেখিব পাৰি আছে আপোনালোকে ইয়াতে সকলো বস্তুটো দেখিবলৈ পাইছে যে বেনিফিচিয়াৰী নাম বেনিফিচিয়াৰী কোড এজেন্সি কোড এমাউন্ট ৰিকুৱেষ্ট ডেট অৰ্থাৎ কেতিয়া পইচাটো ৰিকুৱেষ্ট কৰা হৈছে অৰ্থাৎ কেতিয়া আপোনালোকৰ পইচাটো কাৰণে ৰিকুৱেষ্ট দিয়া হৈছে এই সম্পূৰ্ণ ডেট আপোনালোকৰ নিজৰ মোবাইলৰ জৰিয়তে চাব পাৰিব আৰু ফান্ড ষ্টেটাস ট্ৰেজাৰী ষ্টেটাস আৰু বিভিন্ন ধৰণৰ ষ্টেটাসসমূহ আপোনালোকে ইয়াতে নিজৰ মোবাইলৰ জৰিয়তে বা কতো নোযোৱাকৈ আপোনালোকে নিজৰ মোবাইলতে সকলো তথ্য এ টু জেড আপোনালোকে পাব পাৰিব আপোনালোকে এইখিনি চাবৰ কাৰণে কেনে ধৰণে চাব পাৰিব অৰ্থাৎ আপোনালোকে এইখিনি বস্তু সকলো বস্তুখিনি আপোনালোকে কেনে ধৰণে চাব পাৰিব এইখিনি চাবৰ কাৰণে আপোনালোকে পিএম কিষাণৰ যেটো এটা ওয়েবসাইট আছে পিএফএমএস ওয়েবসাইট এটা আছে পিএফএমএস ওয়েবসাইটৰ জৰিয়তে আপোনালোকে বস্তুখিনি চাব পাৰিব এই বস্তুটো চাবৰ কাৰণে এটা সম্পূৰ্ণ ৰূপে ভিডিওটো বনাই থোৱা আছে এটা ভিডিও বনাই থোৱা আছে এই ভিডিওটোৰ জৰিয়তে আপোনালোকে সকলো বস্তু চাব পাৰিব এ টু জেড গতিকে সেই ভিডিওটোত গৈ আপোনালোকে শীঘ্ৰে এই বস্তুটো চাই লওক